উহৰা অসমৰ কালখনি হৈছে এফালে কৰোণা এফালে এফালে কেব আৰু যে কি আহিবলৈ বাকী আছে আৰু দেই অসমখনত মই কাম কৰি থাকাই ভাল আমাৰতো এজন মহাৰাজ ৰাতিপুৱাই গ'লেই সেই 7টা বজাতে এতিয়ালৈকে দেখা দেখি নাই গোটেইখন কৰোণা চৰোণা মহতিয়াই লৈ আহিব যেন পাইছো আৰু দেই শান্তি নাই এই চবৰ পৰা সেয়া দেখোন সেয়া দেখোন আমাৰ মহাৰাজ আহি দেখোন ওলালেহি দিম আজি সেয়া মহাৰাজ ক'ৰ পৰা আহিলে হ'বলা আপুনি কি ক'ৰ পৰা আহিল অলপ ওলাই গৈছিলোঁ আৰু যিহেতু 2টা বজাৰ পৰা লকডাউন ক'তো যাব নোৱাৰোঁ সেইটো কাৰণে অলপ ওলাই গৈছিলোঁ আৰু তই কি অলপ ঘূৰি ফুৰিছ মোৰ লগততো দুখন এখন কামততো তই সহায় কৰি দিব পাৰ তোৰ বয়সত সেই শংকৰদেৱে আকাৰ ইচিকাৰ নোহোৱাকৈ কবিতা লিখিছিলে তই কি কৰি আছ হা কি আকাৰ চিকাৰ নথকা কবিতাৰ কথা কৈ আছে আপোনাৰ বয়সত হিমন্ত মামাই শিক্ষামন্ত্ৰী স্বাস্থ্যমন্ত্ৰী বিত্তমন্ত্ৰী তাৰপিছত এতিয়া আকৌ মুখ্যমন্ত্ৰী আপোনাক কিবা কৈছোঁ জানো মই দেখোন মোৰ দেখোন মুখে মুখে কথা ক'বলৈ লৈছে আজিকালি মানে ল'ৰা ছোৱালীবিলাকৰ পৰা একো শান্তি সুখ নাইকিয়া হৈছে মানে খালি মোবাইলটোকে চিনি পায় সিহঁতে খালি যাব হ'লে আহি সোমাইছিলেহে ঘৰ মাত্ৰ আজিকালি ল'ৰা ছোৱালীবিলাকক কোনেনো শিকালে আৰু মুখে মুখে কথা ক'বলৈ বিৰাট অসভ্য হৈ গ'ল আজিকালি ল'ৰা ছোৱালীবিলাক কাকো একো মানে ক'বই নোৱাৰি মুখ খুলিলে বিপদ কি মুখৰ ভিতৰত ভৰাই আছে কিনো ক'ব আৰু এইবিলাক নিউ জেনেৰেশ্যনৰ প্ৰভাৱ আজিকালি একো ক'বই নোৱাৰি সিহঁতক লাও পাত কচু পাত মুখ এনেকে থাকে খালি কিনো ক'ব আৰু ল'ৰা ছোৱালী অধপতনৰ মূল কেন্দ্ৰই হৈছে পি এইটো আকৌ কেনেকুৱা পি 3টা অৰ্থ আছে কি এটা হ'ল ফোন এটা হ'ল প্ৰেম আৰু এটা হ'ল পাবজি আই চি আচ্ছা এই পিটোৱে মানে আমাৰ নিউ জেনেৰেশ্যনক ধ্বংস কৰাৰ মূল কাৰণ ন আচ্ছা এতিয়াহে বুজি পালো তুমি কওঁতে তাকো বাৰু সেই চব বাদ দিয়াচোন এতিয়া দেশৰ খবৰবিলাক কোৱা কেনেকুৱা হৈছে লকডাউন কৰোণা বা কিমানখিনি পাইছেগৈ কোৱাচোন এই লকডাউনৰ কথা কিনো ক'ম আৰু 2টা বজাৰ লগে লগে চবে গড়ালে সোমাবলৈ হয়েই বাৰু দিয়ক মই গৈ থাকোঁ 2টা বাজিলে বেলেগ লগ পাম আৰু দিয়ক এতিয়া উঠিছোঁ আৰু তেতিয়াহ'লে যোৱা আজিলৈ এৰিছোঁ নমস্কাৰ সোণালী অসম এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটো আপোনালোকে যদি চাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেটসমূহ যাতে আপোনালোকে পাই থাকে আগতীয়াকৈ তো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিব আৰু লগতে যিহেতুকে লকডাউনৰ সময় কৰোণা মহামাৰীয়ে সমগ্ৰ দেশকে জোৰদাৰ কৰিছে গতিকে তাৰ পৰা ছেফটি ৰাখিবলৈ সকলোৱে মাস্ক পৰিধান কৰক আমিও পৰিধান কৰিছোঁ মাস্ক গতিকে আপোনালোকেও পৰিধান কৰক লগতে নিজৰ লগতে দেশখনকো সুৰক্ষিত কৰি ৰাখক 1 মিনিট আৰু এটা বস্তু আছে এই চেনিটাইজাৰটো লগত ৰাখিব তেতিয়াহে নিজৰ ভৱিষ্যত সুৰক্ষিত থাকিব ধন্যবাদ সোণালী অসমক লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব জয় অসম